হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ এজন সৰবৰাহকাৰী 111টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক ছিদ্দিক আলী নামৰ এজন যুৱক। হোজাই বৰবহৰ পৰা গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে আটক কৰে ধৃত ছিদ্দিক আলীক। উক্ত ড্ৰাগছখিনি বিক্ৰীৰ বাবে চিকাৰী গেটৰ পৰা অনা বুলি স্বীকাৰোক্তি ধৃত ছিদ্দিকৰ লগতে জব্দ A02AA 0668 নম্বৰ এখন দুচকীয়া বাহন। জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 2 লক্ষাধিক টকা। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে। হোজাইৰ পৰা আলতাফ হুছেইনৰ ৰিপৰ্ট এণ্ড টাইম। ৰাতিপুৱা 9টা বজাত আমি বৰবহত আমি চেকিং কৰোঁ আৰু সেইমতে আমি এখন বাইক TH02AA 0668 হণ্ডা চাইন এখন আমি ৰখাওঁ আৰু উক্ত গাড়ীখন ছিদ্দিক আলী নামৰ এজন ব্যক্তি আছিলে আৰু তেওঁক যদি চাৰ্চ কৰাত আমি টোটেল 111টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ পাওঁ আৰু উক্ত ড্ৰাগছখিনি আমি পিঅ'তে জব্দ কৰোঁ আৰু প্ৰায় 111 গ্ৰাম উক্ত ব্ৰাউন চুগাৰখিনিৰ ওজন আছিলে কণ্টেইনাৰ লৈ পেলাই আৰু তেওঁক লগে লগে আমি আটক কৰোঁ আৰু থানালৈ অনা হয় আৰু গোচৰতা ৰুজু কৰা হ'ব। কাইলৈ মহানগৰত ট্ৰায়েল কৰা হ'ব। ক'ৰ পৰা আনিছিলে তেওঁ উক্ত বস্তুখিনি চিকাৰী গেটৰ পৰা অনা বুলি কৈছে। বাকী সোধপোছ বৰ্তমান আমাৰ চলি আছে। বিক্ৰীৰ কাৰণে আনিছিলে? বিক্ৰীৰ কাৰণে আনিছিলে। অনুমানিক বজাৰ মূল্য প্ৰায় 1.5 লাখ 2 লাখৰ ওচৰা ওচৰি হ'ব।